দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বীসকলে আজি মাঘেৰিটাত মনোনয়ন পত্ৰ দাখিল কৰা দেখা গ'ল। 8 নৱেম্বৰ তাৰিখে হ'বলগীয়া দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি 3 নং মাঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিমল দেউৰী, যোগেন দেউৰী আৰু খগেশ্বৰ দেউৰীয়ে মনোনয়ন পত্ৰ মাঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে। আজি নিৰ্দলীয় প্ৰাৰ্থী বিমল দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোঁতে তেওঁৰ সমৰ্থিত একাংশ লোকে বিমল দেউৰীক লগত লৈ মাঘেৰিটাৰ ৰংমঞ্চৰ পৰা মহকুমাধিপতি কাৰ্যালয়লৈ খোজকাঢ়ি এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে। এই শোভাযাত্ৰাত বিমল দেউৰী জিন্দাবাদ, বিমল দেউৰী জিকিবই, বিমল দেউৰীক জিকামেই ইত্যাদি শ্লোগানেৰে এক উত্তাল পৰিৱেশ সৃষ্টি কৰা দেখা গ'ল। মনোনয়ন পত্ৰ দাখিল কৰা আজিৰ দিনটোত বিমল দেউৰীয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে চাওঁ আহক। মই 3 নং মাঘেৰিটা সমষ্টিৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আমি দৃঢ় সংকল্প লৈছোঁ এই 3 নং মাঘেৰিটা সমষ্টিৰ সমূহ দেউৰী ৰাইজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি নিস্বাৰ্থভাৱে আমি কাম কৰি যাম আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ৰাস্তা পদূলি আৰু আমাৰ চাহ খেতিৰ ডেভেলপমেণ্ট আমি অৰ্গেনিকভাৱে চাহ খেতি আমি কৰাৰ আমি ব্যৱস্থা কৰিম বুলি আমি সংকল্প লৈছোঁ। এই ক্ষেত্ৰত বিশ্ব দৰবাৰৰ বজাৰত আমাৰ চাহপাতে যাতে আমাৰ অৰ্গেনিক চাহপাতে যাতে দৰ পায়, এইটো ক্ষেত্ৰত মই আমাৰ যুৱ চামক উন্নত মানৰ ট্ৰেইনিং অৰ্গেনিক চাহ খেতি কৰিবৰ কাৰণে অৰ্গেনিক চাহপাত উৎপন্ন কৰিবৰ কাৰণে আমি ট্ৰেইনিং আমি দিম। ইয়াৰ উপৰিও আমি শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা লৈ পেলাই ঘৰত বহি আছে তেওঁলোকক আমি APSC এনেকুৱা ধৰণৰ UPSC এইবিলাক আমি কোচিং দিম আৰু বেংকিং ছেক্টৰতো আজিকালি বহুত ডাঙৰ এখন মানে এপইণ্টমেণ্ট হয় তেনেকুৱা আমি ট্ৰেইনিং দিয়াম আৰু এই ট্ৰেইনিং দিয়াই পেলাই আমি কম্পিটিটিভ এক্সামবিলাকত তেওঁলোকক আমি এপ্লাই কৰিম। সাংস্কৃতিক দিশটো উন্নয়নটো আমাৰ থাকিবই। সাংস্কৃতিক দিশটো আমি যিহেতুকে ভূমিপুত্ৰ, আমাৰ সাংস্কৃতিক কালাৰফুল আমাৰ সংস্কৃতি আছে, আমাৰ উল্লেখনীয় আমাৰ কালাৰফুল সংস্কৃতি আছে। দেখিছে আমাৰ গামোচা, আমাৰ মহিলাসকলৰ এই ট্ৰেডিশ্যনেল ড্ৰেছবিলাক কৰিবৰ কাৰণে আমি তেওঁলোকক শিপিনীসকলক বিশেষকৈ এইখিনি আমি ট্ৰেইনিং তেখেতসকলক আমি দিম আৰু আমাৰ দেউৰী কাউন্সিলৰ পৰা ৰাজসাহাৰ্য দি তেওঁলোকক আমি বিশ্বৰ মানে তেওঁলোকৰ প্ৰডাকশ্যনসমূহ যিবোৰ তেওঁ উৎপন্ন কৰিব, মেখেলাই হওক, গামোচাই হওক, ধুতিয়ে হওক, এইখিনি আমি বিক্ৰী কৰাৰ ব্যৱস্থা আমি কৰিম। মোৰ দেখিছে আপুনি ৰাইজ মোৰ লগত আছে আৰু দেউৰী পৰিষদত বিশেষকৈ বহুত মানে ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিৰ আমি প্ৰয়োজন নাই বুলি ভাবোঁ। আমি হয় তেওঁলোকেও খেলিছে, আমি আমাৰ ক'ব লগা নাই, কি যিহেতুকে আমাৰ এইটো এটা আমাৰ জনগোষ্ঠীৰ ভিতৰৰ ইলেকশ্যন, গতিকে এই ইলেকশ্যনটোত বিশেষকৈ আমাৰ দলৰ কথা আহি নপৰে আৰু আমি ৰাইজৰ সমৰ্থনত আমাক ৰাইজে মোক মানে পঠাইছে, গতিকে মই ৰাইজৰ লগত থাকিম আৰু ৰাইজে মোক নিশ্চয় জিকাই পেলাই নিব। আপুনি কিমান নিশ্চিত জিকাৰ? মই 100% নিশ্চিত। ইয়াৰ লগতে বিমল দেউৰীক সমৰ্থিত লোকসকলৰ কিছুজনৰ প্ৰতিক্ৰিয়া চাওঁ আহক। আমি ব্যক্তি বিশেষক বেছি গুৰুত্ব দিছোঁ। ব্যক্তি বিশেষক গুৰুত্ব দিয়াৰ বাবে আমি এজন ব্যক্তি আমি নিৰ্দলীয় প্ৰাৰ্থী আমি বিমল দেউৰীক বাছি ল'লোঁ আৰু বিমল দেউৰী সমাজৰ কাৰণে কাম কৰা আমাৰ বহুতো উদাহৰণ আছে আৰু সেয়েহে আমি বিমল দেউৰীক বাছি লৈছোঁ। ইয়াত কোনো দলীয় কথা, আমাৰ দেউৰী পৰিষদত দলীয় কথা নাহে, আমাৰ ব্যক্তি বিশেষৰ ওপৰত ইয়াত নিৰ্ভৰ কৰে, গতিকে কোনো দলৰ কথা ইয়াত নাহে। গতিকে যিজনে ভাল কাম কৰিব আমি সেইজনকে আমি মনোনীত কৰোঁ আৰু তেখেতৰ আমি যোৱাবাৰ দেখিলেও যিমান এটা হ'ব লাগিছিল নহ'ল, কিন্তু এইবাৰ আমাৰ আশা আছে আমি নিশ্চয় বিমল দেউৰীৰ দ্বাৰা আমাৰ কামখিনি কৰি ল'ম, আমাৰ জনগোষ্ঠীটো আগুৱাই লৈ যাম, এয়ে আমাৰ সংকল্প। আৰু আমি তেনেকৈ কৰিবও লাগিব, জিকাবই লাগিব। যিকোনো এজন আমি ব্যক্তিকে হিচাপে আমি তেখেতক আমি লৈছোঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপতে। আমি সেইকাৰণে আচলতে ৰাইজে আমি ওলাই আহিছোঁ ওলাবলৈ। বিমল দেউৰীকে জিকাবৰ কাৰণে আমি ওলাই আহিছোঁ নিৰ্দলীয় হিচাপে। আপোনালোকক সেৱা জনাইছোঁ, আপোনালোকে এইখিনি আগবঢ়াই দিয়াৰ বাবে। আমাৰ মনোনীত প্ৰাৰ্থী, ৰাইজৰ দ্বাৰা মনোনীত প্ৰাৰ্থী বিমল দেউৰী 100% জিকিবই, এইটো খাটাং। ৰাইজ আমাৰ সকলোৰে লগত আমাৰ আছে। আজি তেখেত সকলো ফালৰ পৰা সৰ্বাংগীন দিশ উন্নতি হকে তেখেতে সৰুৰে পৰা কাম কৰি আহিছে, গতিকে তেখেতক আমি ৰাইজে সৰুৰে পৰা জানো, এইটো নিশ্চিত যে তেখেতে 100% জিকিবই। আমি সকলোৱে তেখেতৰ লগত আছোঁ। ধন্যবাদ।
আৰু ইয়াত জাগুনৰ পৰাও আহিছে, সোণালী জনজাতি দেউৰী গাঁৱৰ পৰা, বৰডুমচাৰ পৰাও আহিছে, হুলুংগুটিবাৰীৰ পৰা আহিছে, বিজয়পুৰ দেউৰী গাঁৱৰ পৰাও আহিছে। কিমানমান মানুহ আহিছে আপোনালোক? আমাৰ মানুহ 300 ওপৰত। ইয়াৰ সমান্তৰালকৈ আজি মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰীয়েও মনোনয়ন পত্ৰ প্ৰদান কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা খগেশ্বৰ দেউৰীয়ে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মনোনয়ন পত্ৰ দাখিল কৰে। 1536 জন ভোটাৰে এইবাৰ 3 নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ নিৰ্বাচনত নিজৰ ভোটদান সাব্যস্ত কৰিব। এতিয়া প্ৰশ্ন হৈছে ইয়াৰ শেষ হাঁহি মাৰিব কোনে? 100% দি জয়ী হোৱাৰ কথা প্ৰকাশ কৰে নিৰ্দলীয় প্ৰাৰ্থী বিমল দেউৰীয়ে। আজিৰ এই বিশেষ দিনটোত বিধায়ক ভাস্কৰ শৰ্মা আৰু যোগেন দেউৰীয়ে কি মন্তব্য প্ৰকাশ কৰে চাওঁ আহক। আমিতো 100% আশাবাদী, কিন্তু সংবিধানৰ যিটো নিয়ম মানি ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি নিয়ম কানুনৰ মাজত আমি গৈছোঁ, গতিকে আমি ভাবোঁ যোৱাবাৰো আমাৰ হাততে আছিলে, ভাৰতীয় জনতা পাৰ্টিৰ হাততে আছিলে, এইবাৰো আমি 100%ই খাটাং হৈ আছোঁ। গতিকে যোগেন দেউৰীক আমি প্ৰাৰ্থিত্ব দিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। মাৰ্ঘেৰিটা যিটো দেউৰী কাউন্সিলৰ ছিটটো আছে এইটো আমি বিপুল ভোট জয়যুক্ত। কিছুলোকে কৈছে যে যি দেউৰী স্বায়ত্ত পৰিষদ আছে তাত যথেষ্ট কাম বাকী আছে, বহুত সংখ্যক কামে থাকে, কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো থাকে, বিধায়কৰো থাকে, সংসদৰো থাকে, বহুত ডেভেলপমেণ্টৰ কাম থাকি থাকে। সমষ্টিটো বহুত ডাঙৰ, লাহে লাহে কৰি গৈ থাকিব। এইটো এবছৰীয়া প্ৰজেক্ট নহয় বা দুবছৰীয়া প্ৰজেক্ট নহয়, তেনেকুৱা প্ৰজেক্টবিলাক আহি থাকিব, আমি কৰি গৈ থাকিম, কিয়কি এইটো দীঘলীয়া প্ৰচেছ হয়। গতিকে আমি ভাবোঁ যি ধৰণে জনসাধাৰণে বিচাৰিছে বা দেউৰী ৰাইজে বিচাৰিছে, ঠিক সেইধৰণে যোগেন দেউৰীয়ে কাম কৰি গৈ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট। মই 100% কনফিডেন্স দি মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি আজি বৰ্তমান আজি অসমত নালাগে, আমাৰ ভাৰতবৰ্ষতে জয়ময় হৈ আছে, জিকি আছে। সেই হেতুকে মই ভাবিছোঁ আমাৰ দেউৰী জনগোষ্ঠীসকলে সেই ভুল অন্তত নকৰিব, যিহেতু যোৱাবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি হাৰিছিলে খুব কম ভোটত। আজি আৰু এইবাৰ আমি বহুত বিপুল ভোটত আমি জিকিম বুলি আমি আশাবাদী।